মোৰ নাম ৰাজকুমাৰ বাস্পৰ। আমি এটা বাস্পৰ সমাজৰ পৰা আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আমি এটা প্ৰেছ মিট এটা নিউজ আমি দি আছোঁ যে আমি কিছুদিনমান আগতে এটা বিষয় শুনি পালোঁ যে আমাৰ বাস্পৰে যে সমাজৰ মানুহ এজনে আমাৰ যিখিনি আমাৰ চালাকাটিৰ মানুহ তাৰ নাম হ'ল ভীম বাস্পৰ। সি আমাৰ আয়োগৰ যিটো আমাৰ মুখ্যমন্ত্ৰী যিটো ডাঙৰীয়া আমাক আয়োগ গঠন কৰিছে তাৰ বিষয়ত তেওঁ মানে এটা এণ্টি নিউজ বুলি স্প্ৰেড কৰিছে যে আমাক মানে চেয়াৰমেন হ'ব নালাগে আৰু আমাৰ চেয়াৰমেন আমাৰ ছাপৰ্টত নাই আৰু চৰকাৰৰ এগেইনষ্টত মানে আমাক নিউজ দিছে যে আমাৰ চৰকাৰৰ লগত আমাৰ বাস্পৰ চাফাই কৰ্মচাৰী বুলি নাই বুলি। কিন্তু আমি নিউজটো তাৰ নেগলেক্ট কৰি আছোঁ আৰু আমি এজ এ হোল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট সমাজৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ চেয়াৰমেন আমাৰ চাফাই কৰ্মচাৰী চেয়াৰমেনৰ কাম ডাঙৰীয়াক আমি সম্বৰ্ধনা দিলোঁ যে আমি এওঁৰ লগত চৰকাৰৰ লগত মিলি কাম কৰি আছোঁ আৰু আমাৰ যদি কোনোবা বাস্পৰ মানুহ ইণ্ডিভিজুৱেলি কিবা এটা কৰি আছে তাৰ কাৰণে আমি বিষয়াক আমি এটা একশ্যন ল'ম। তাৰ কাৰণে যিখিনি আমাক কৰিব লগা আছে আমি কৰিম আৰু আমাৰ চৰকাৰৰ লগত মিলি আমি কাম কৰি আছোঁ। চৰকাৰৰ কেতিয়াও এগেইনষ্টত আমি যাব নোৱাৰোঁ। আমি এটা বাস্পৰ সমাজৰ মানুহ আৰু আমাৰ যিখিনি কাম আমাক আগবঢ়াই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কৰি আছে তাৰ কাৰণে আমি বহুত ধন্যবাদ। আমাৰ যিখিনি আমাৰ কাৰণে ভাবি আছে সেইটো আমি চাই পেলাই আমি বহুত ভাল পাইছোঁ। কিন্তু যিখিনি আমাৰ বাস্পৰ সমাজৰ কাৰণে যিখিনি মানুহে যেনিবা আমাৰ সমাজত যদি বেয়া কৰি আছে তাৰ কাৰণে আমি ষ্ট্ৰিক্টলি আমি এটা আমাক চেয়াৰমেন ছাৰক আমি এটা এপ্লিকেশ্যন দিম যাতে এওঁৰ কাৰণে এওঁ এটা মেম্বাৰ হয় আয়োগৰ তাৰ কাৰণে এটা ষ্ট্ৰিক্টলি এটা একশ্যন ল'ব লাগে যে সমাজক কিয় বেয়া কৰি আছে, সমাজক কিয় নেগলিজেঞ্চি কৰি আছে। সেও অকলেতো মালিক হ'ব নোৱাৰে সমাজৰ যদি কিবা এটা অসুবিধা আছে কিবা এটা প্ৰব্লেম আছে আপুনি মিলি সমাজক বহি পেলাই এটা সমাধান ল'ব পাৰে। কিন্তু সেইটো লৈ যে আপুনি অকলে যে এটা নিৰ্দেশ দিব যে আমাৰ চেয়াৰমেন ডাঙৰীয়া ভাল কাম কৰা নাই বা আমাৰ চৰকাৰে ভাল কাম কৰা নাই সেইটো আপুনি ক'ব নোৱাৰে, কেতিয়াও ইণ্ডিভিজুৱেলি আপুনি ক'ব নোৱাৰে। আমি এজ এ হোল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট সমাজৰ পৰা আমি আমাৰ চাফাই কৰ্মচাৰীৰ পৰা আমি এটা প্ৰেছ মিট দি আছোঁ যে আমি চৰকাৰৰ লগত মিলি কাম কৰি আছোঁ। আমাৰ চেয়াৰমেন ডাঙৰীয়া আমাৰ বহুত আমাক সহায় কৰি আছে। আমাৰ যিখিনি সমস্যা আছে আমাৰ খোৱা পানী থকা চাকৰি ৱেজেছ আমাৰ ছেফটি কিট আমাক মেডিকেল চিকিৎসা সেইবিলাক লৈ গোটেইখিনি চাই আছে। তাৰ কাৰণে আমি চেয়াৰমেন ছাৰক আমি বহুত ধন্যবাদ দিম আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিম যে আমাৰ বাস্পৰ সমাজ কেতিয়াও চৰকাৰৰ এগেইনষ্টত কাম কৰা নাই। আমি লাগি মিলি যুঁজি কাম কৰি আছোঁ। আমাৰ প্ৰব্লেম আছে কিন্তু আমি যিখিনি আছে আমাক আগবঢ়াই লৈ যাই আছে আমাৰ চেয়াৰমেন ডাঙৰীয়া আমাৰ CM ডাঙৰীয়া। তাৰ কাৰণে আমি CM ছাৰক বহুত ধন্যবাদ দিছোঁ আৰু আমি চৰকাৰৰ লগতে আমি কাম কৰি আছোঁ, কাম কৰি থাকিম। যিও আমাক কোনোবা যদি আমাক এগেইনষ্টত কিবা ক'ব বিচাৰে সেইটো আমি নামানো। আমি চৰকাৰৰ লগত থাকি কাম কৰিছোঁ, আগতেও কৰিম, এতিয়াও কৰি আছোঁ। তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ। मैं विशाल बास्पर ऑल बास्पर समाज सेवा समिति का सेंट्रल प्रेसिडेंट। मेरे साथ यहाँ पे जितने भी है सारे BTR के जितने भी कमेटी है असम में मतलब BTC में सारे लीडर्स यहाँ पे मौजूद है और हमारे यहाँ ऑल असम के चेयरपर्सन श्री बैजनाथ बास्पर जी कल हमारे कोकराझार दौरे पर आए थे 2 दिन के लिए और हमारे यहाँ पे जितने भी मतलब डिपार्टमेंट है जहाँ हमारे सफाई कर्मी काम करते हैं वहाँ वो विजिट किए थे। और उसके बाद से आज एक DC ऑफिस में मीटिंग हुआ जिसमें सारे बास्पोर की समस्याओं का समाधान निकालने के लिए उन्होंने वादा किया है और हम सब BTR वासी उनके साथ काम कर रहे हैं। और जो ये न्यूज़ कल वायरल हुआ है इसे हम खारिज करते हैं, ये एकदम फेक न्यूज़ है। कल जब वो आए थे तब वहाँ पे कम से कम 200 से 300 लोग उनका स्वागत में गए थे। हम पूरे कोकराझार समाज मिलकर उनके स्वागत में गए थे, चाहे वो इनका कमेटी हो चाहे इनका कमेटी, हम लोग सारे कमेटी जितने भी मतलब कमेटी उन्होंने सबको बुलाया था और सब हम खुद से सब एक साथ उनका स्वागत किए। और ये जो न्यूज़ फैलाया जा रहा है कि ये सब अलग अलग है, ये सब हम लोग एक साथ में हैं और उनका स्वागत किए। और उन्होंने हमारी जितनी समस्या है सभी को DC ऑफिस में सामने रखा और हमको आश्वासन देके गए हैं कि जब वो नेक्स्ट टाइम आएंगे तो ये एक भी समस्या हमारे साथ नहीं रहेंगी, मतलब एक भी समस्या हमें नहीं होंगी। तो इससे हम बहुत खुश हैं। और ये जो भीम बास्पर ने जो ये मतलब प्रेस रिलीज दिया है ये एकदम फेक है। वो कुछ नहीं है यहाँ का, वो बस आता है चुपचाप से रात को 12-1 बजे कब आता है किसी को पता नहीं है और 2-1 आदमी को लेके वीडियो बना के चला जाता है। उसको यहाँ का समाज कोई कहीं भी घुसने नहीं देता है, इसीलिए वो 1-2 आदमी से अच्छा है। उसके लिए बस वो आके कुछ करता है, क्या करता है किसी को पता नहीं, कब कहाँ मीटिंग करता है, ये करता है किसी को पता नहीं, ना किसी लीडर को पता नहीं। हमारे यहाँ पे बहुत सारे 2-3 कमेटी है, किसी कमेटी के लीडर को नहीं पता और वो जो बोलता है यहाँ का सारे कमेटी चेयरमैन के अगेंस्ट में, ये सब झूठ बात है। मैं माननीय मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा को बहुत धन्यवाद देता हूँ कि उन्होंने ये आयोग का गठन किया और एक अच्छे हाथ में मतलब चेयरपर्सन का दायित्व दिया। ठीक है।